এয়া দেখিছেনে বাৰু আপোনালোকে মই অকণমান পায়স বনাই আছোঁ। আজি মানে কি জানেনে, আজি কৈ আছোঁ চাই থাকক আপোনালোকে, শেষত কৈ আছোঁ। আজি শিৱৰাত্ৰি হয় যিহেতু সেইকাৰণে অকণমান আৰু নিয়ম কৰিছোঁ। গম পাব আমি মন্দিৰো যাম। এয়া মানে ফাৰ্ষ্ট ৰাতিপুৱা অকণমান ঘৰতে যিহেতু নিয়ম কৰোঁ ন, সেইকাৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ বাৰু। আজি মহাশিৱৰাত্ৰি হয়, সকলোকে শিৱৰাত্ৰিৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ। সকলো নিশ্চয় যাবই মন্দিৰলৈ, ময়ো ওলাইছোঁ মন্দিৰ যাবলৈকে। সকলোৱে নিশ্চয় চাকি বন্তি জ্বলাবই, সকলোৱে মনৰ আশা পূৰণ হওক। মহাদেৱে যাতে সকলোৱে মনৰ আশা পূৰণ কৰে, তাৰেই কামনা কৰিছোঁ। এয়া গৈ আছোঁ মন্দিৰলৈ, এয়া মোৰ লগত এইও গৈ আছে চুনু, দেখিছেনে বাৰু। লাজপাচকৈ সাজি কাচি গৈ আহিছে আৰু হাঁহি কৰি। আৰু আমাৰ আপোনালোকক আমাৰ ওচৰৰ মন্দিৰলৈ আহিছোঁ যিহেতু, অকণমান আমাৰ মন্দিৰৰ পৰিৱেশটো দেখাম আপোনালোকক, চাব। এয়া চাওকচোন, আমাৰ মন্দিৰৰ মানে ওচৰতে এখন দলং আছে, একদম তললৈ নামি যাব লাগে আমাৰ মন্দিৰ ভাগলৈ মানে সোমাই। বহুত ভাল লাগে আমাৰ মন্দিৰৰ পৰিৱেশটো। এয়া চাওক, আমি চাকি দিম এতিয়া, তাৰপিছত শৰাই দিছিলোঁ কালি আবেলি সন্ধিয়া সময়ত, মানে শৰাইখন আমি দি থৈ গ'লোঁ যিহেতু ৰাতিপুৱা দেৰি হয় আহিবলৈ, ঘৰতো অকণমান কৰা হয় ন, সেইকাৰণে। আৰু এটা আজি আমাৰ ঘৰত ভাল খবৰ আছে, মানে কি জানেনে, আমাৰ জেঠাই ল'ৰা দাদাই এখন গাড়ী ল'ব, সি আহিব। তাৰপিছত আমি ইয়াত চাকি জ্বলাই আকৌ তাৰ নতুন গাড়ীলৈ উঠি আমাৰ ঘৰলৈ যাম। সেইখিনি কি কৰোঁ দেখাই আছোঁ। এই আমাৰ মন্দিৰটো হয়, মন্দিৰটো বৰ বিশেষ বেছি ডাঙৰ মন্দিৰ নহয়, আমাৰ ওচৰ পাঁজৰ মানুহখিনিৰ কাৰণে। আৰু আজিকালি বিশেষকৈ বহুত দূৰ দূৰণিৰ পৰাও মানুহ আহিবলৈ লৈছে এই মন্দিৰ ভাগলৈ। এয়া আৰু আমি আহি থাকোঁ, এয়া চাওক এয়া চাকি দি আহি আমি নতুন গাড়ীত বহি আহিলোঁ দাদাহঁতৰ লগত। আৰু ঘৰত অকণমান যিহেতু নতুন গাড়ীখন প্ৰথমে আমাৰ ঘৰতে সোমোৱাব, সেইকাৰণে আমি অকণমান নিয়ম কৰি দিছোঁ। আৰু এয়া মায়ে গোটাইছে পানী আৰু এয়া চাকি এগছি, তাৰপিছত এয়া চকাকেইটা অকণমান তিয়াই দিছে। আৰু প্ৰথমে যিহেতু সোমোৱাইছে, সেইকাৰণে অকণমান নিয়ম কৰি দিছোঁ। বিশেষ নাজানো আৰু, আমি যিখিনি কৰোঁ তাকেহে দেখাইছোঁ দেই আপোনালোকৰ আগত। তাৰপিছত এয়া কৰি মেলি আৰু ইহঁতেও যাবগৈ ঘৰলৈ, আমি আকৌ মন্দিৰলৈ যাম, প্ৰসাদ খাব হ'ব যিহেতু। প্ৰসাদ খোৱা দেৰি হয়, গতিকে আমি 12টামান বজাত আকৌ যাম, সেয়াও দেখাইছে। এয়া চাওকচোন, মায়ে অকণমান গাড়ীখন আদৰি দিছে। এইখিনি কৰি মেলি হ'লে আমি আৰু মন্দিৰলৈ যাম। মই চুনু আৰু মা যিহেতু অথনি যাব নাপালে, গতিকে এতিয়া মাৰ লগতে গৈছে প্ৰসাদ খোৱাকৈ। চাকি আমিও দিলোঁগৈ বাৰু। এয়া আকৌ আমি আহিছোঁ মন্দিৰলৈ প্ৰসাদ খাবলৈ। আৰু এয়া মানে আমাৰ মন্দিৰত পাঠ পঢ়িয়ে আছে, শেষ হোৱা নাই। আৰু এতিয়া শেষ হ'ব আৰু, যিহেতু 12টা বাজিব হ'ল। এয়া গৈছোঁ চাওকচোন, তাৰপিছত আমি প্ৰসাদ খাম, সেয়া দেখাই আছোঁ। মহাদেৱৰ প্ৰসাদ অৱশ্যে ভাঙৰ লাডু, এটা নোখোৱা নহয়, এটা খাবই লাগিব আৰু, নিয়মটো কৰিব লাগিব নহয় জানো। এটা খালোঁ আৰু। অথনি মানুহ বহুত কমি আছিলে, এতিয়া দেখিছে প্ৰসাদ খোৱাৰ আগে আগে মানুহ বহুত ভৰ্তি হৈ গ'ল। গোটেইখন মানুহে ভৰ্তি হৈ আছে, বহুত বেছি মানুহ হয়। এয়া প্ৰসাদ দিব আৰু লাহেকৈ। আহি গ'ল এয়া প্ৰসাদ, দিয়ক জল্দি দিয়ক, প্ৰসাদ খাব লাগে, বহি আছোঁ নহয় জানো। আকৌ আহিছোঁগৈ, কি কয়। খাই আৰু আকৌ যাব লাগিব ঘৰলৈ। ফাইনেলি পালোঁ আৰু প্ৰসাদ। এয়া লাডুটো খাম অৱশ্যে, খাই ভাল লাগে কিবা এটা। এয়া আকৌ দেখিছেনে, লাডু থাপ মাৰি নি পেলানি চাওকচোন কি কৰিব। মানে এইবোৰ কি আৰু ট্ৰেণ্ডত চলিছে, ষ্টেটাছ লগাব গান দি আৰু এয়া প্ৰসাদ। আৰু বেছি হ'ল, যোনে যিমান নিয়ে আৰু নিলেই হ'ল আৰু। তাৰপিছত আমি প্ৰসাদ খাই মেলি আৰু ঘৰলৈ লৈও আৰু ঘৰলৈ বুলি আহিলোঁ। মানুহো আহিছে আৰু আমি আহিছোঁ পূৰা। আমি এতিয়া এয়া মন্দিৰৰ পৰা ওলাই আহিছোঁহে, মানে আহি পেলানি
আহি আছোঁ ভিডিঅ'টো মই ইমান আৰু বেছি দীঘলীয়া নকৰোঁ আৰু যিহেতু মন্দিৰৰ শিৱৰাত্ৰিৰ দিনা যোৱাৰ পৰা ভিডিঅ'টো বনাইছোঁ গতিকে আজিয়ে শেষ কৰি দিম এতিয়াই আপোনালোকে ভিডিঅ'টো হয়তো এদিনৰ পিছত পাব যিহেতু মই এডিট কৰিবলৈ সময় নহ'লে গতিকে দেৰিকৈ পাব শিৱৰাত্ৰি হৈ যাবগৈ এয়া আমি শ্বৰ্টকাট মাৰিছোঁ আমাৰ নামজুঙি ফিল্ডৰ মাজেদি ঠিক আছে তেতিয়াহ'লে আমি ঘৰ গৈ পাই ৰেষ্ট লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত বহুত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো সকলোৱে এবাৰ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ বাই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ